সকল মই বৰ্তমান উপস্থিত আছো যি তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া অসম আহোমসভাৰ কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনস্থলী আৰু এই অধিৱেশনখনি অনুষ্ঠিত হৈছে গোলাঘাট জিলা টেঙানী চাবিছগিয়া গাঁৱৰ শ্বহীদ কুশল ক্ষেত্ৰত আৰু আজি এই অধিৱেশনখনৰ প্ৰথম দিন বন্ধুসকল ব'লক অধিৱেশনখনৰ ভিতৰলৈ সোমাই যাওঁ। বন্ধুসকল এয়া দেখিছে অধিৱেশনখনৰ মূল তোৰণ। আৰু বন্ধুসকল এয়া দেখিছে অধিৱেশনখনৰ মূল সভাৰ গৃহ। আৰু বন্ধুসকল এয়া দেখিছে এয়া হ'ল পূজাৰ চাও চেং ৰুম। আৰু বন্ধুসকল আপোনালোকক দেখাইছোঁ এয়া বিভিন্ন ঠাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজকে ধৰি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ লৈছে। এয়া মহান মনীষীসকলৰ ফটো বন্ধুসকল দেখিছে। ঠিক আছে বন্ধুসকল, অহাকালিলৈ অধিৱেশনখনৰ বিভিন্ন দৃশ্য দেখুওৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।